আজি শিশু দিৱস। সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শিশুসকলক খুব মৰম কৰিছিল। প্ৰতিদানত শিশুসকলে জৱাহৰলাল নেহৰুক খুৰা বা চাচা বুলি মাতিছিল। শিশুসকলক মৰম আৰু গুৰুত্ব প্ৰদানৰ উদ্দেশ্যেৰে আৰু শিশুসকলৰ প্ৰতি নেহৰুৰ অকৃত্ৰিম ভালপোৱাক স্বীকৃতি দিবলৈ 1957 চনত ভাৰত চৰকাৰে নেহৰুৰ জন্মদিন অৰ্থাৎ 14 নৱেম্বৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। শিশুসকলক নিৰাপদ তথা শংকামুক্ত ভালপোৱাৰ সুপৰিৱেশত ডাঙৰ দীঘল হ'বলৈ সুযোগ দিয়া উচিত, কিয়নো আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। গতিকে আজিৰ এই শিশুসকলৰ ওপৰতে আমাৰ দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। শিশুসকলক সুস্থ পৰিৱেশত ডাঙৰ দীঘল কৰি সুব্যক্তিত্বৰ গৰাকী কৰি গঢ়ি তুলিবলৈ দেশৰ সকলো নাগৰিকক সজাগ কৰাটোৱে হৈছে শিশু দিৱসৰ তাৎপৰ্য, যাৰ ওপৰতে দেশৰ ঐক্য, শান্তি আৰু প্ৰগতি নিৰ্ভৰ কৰিছে। শিশুৰ ওপৰত হোৱা নিৰ্যাতনৰ দৃশ্য আমাৰ সমাজত অতি সুলভ। বাতৰি কাকতখন মেলিলে, দূৰদৰ্শন চালে, বাটে ঘাটে ওলাওঁতে সোমাওঁতে শিশুৰ ওপৰত হোৱা নানান নিৰ্যাতন সততে দেখিবলৈ পোৱা যায়। আমি একবিংশ শতিকাৰ শিক্ষিত ভাৰতীয় নাগৰিক। দেশৰ সাক্ষৰতাৰ হাৰ দিনক দিনে বৃদ্ধি পাই বৰ্তমান 74.04% হৈছে। দেশৰ সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ লগে লগে কন্যা শিশুৰ ভ্ৰূণ হত্যা, সদ্যোজাত কেঁচুৱাৰ হত্যা, শিশু শ্ৰমিক, শিশু অপহৰণ, মগনীয়া শিশু, শিশু হত্যা, ধৰ্ষণ আদি ঘটনাবোৰো দিনক দিনে শিক্ষিত সমাজত বৃদ্ধি পোৱাটো খুব উদ্বেগজনক। এনেধৰণৰ বাতৰিবোৰ শুনিলে বা দেখিলে মনত বিভিন্ন প্ৰশ্ন উদয় হয়। আমি প্ৰকৃতাৰ্থত জীৱশ্ৰেষ্ঠ মানুহ হয়নে? আমি প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈছোনে? চৰকাৰে শিশু সুৰক্ষাৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিছে? আৰু শিশুসকলক সুৰক্ষা, সেৱা আৰু শুশ্ৰূষা প্ৰদান কৰাটো কাৰ দায়িত্ব? ভাৰত চৰকাৰে শিশুসকলৰ সৰ্বাংগীন মংগলৰ বাবে সমাজ কল্যাণ বিভাগ নামৰ এটা বিভাগ গঠন কৰিছে। সংহত শিশু উন্নয়ন প্ৰকল্প স্থাপন কৰিছে। শিশু কল্যাণ কেন্দ্ৰ স্থাপন কৰিছে। শিশু শ্ৰম নিষিদ্ধ কৰি শিশু শ্ৰমিক আইন গ্ৰহণ কৰিছে। শিশুসকলৰ ওপৰত যৌন অত্যাচাৰ ৰোধৰ বাবে পক্সো আইনৰ ব্যৱস্থা কৰিছে। ভাৰতীয় সংবিধানেও শোষণৰ বিৰুদ্ধে অধিকাৰ আদিৰ ব্যৱস্থা কৰিছে। তৎসত্ত্বেও শিশু নিৰ্যাতন বন্ধ হোৱা নাই। শিশুসকলৰ ওপৰত হোৱা এনে অমানসিক নিৰ্যাতন ৰোধ কৰাটো কেৱল চৰকাৰৰে দায়িত্ব নহয়। এই ক্ষেত্ৰত মোৰ, আপোনাৰ তথা আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰৰ কাম কাজত সকলোৱে সহায় সহযোগ কৰিব লাগিব। তেতিয়াহে আমি শিশুসকলৰ ওপৰত হোৱা নিৰ্যাতন ৰোধ কৰিবলৈ সক্ষম হ'ম। আমি সকলোৱে শিশুৰ সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানত আগভাগ লৈ দেশৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ অংশীদাৰী হওঁ আহক। যদি এই কাম কৰিব নোৱাৰোঁ তেন্তে নেহৰুক সুঁৱৰি শিশু দিৱস উদযাপন কৰি লাভ নাই। মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল। মই হ'ম জৱাহৰলাল। যদিহে নেহৰুৰ আদৰ্শক আমি জীয়াই ৰাখিব নোৱাৰোঁ তেন্তে এনে পংক্তিৰে আমি জৱাহৰলাল নেহৰুৰ বিষয়ে কবিতা ৰচনা লিখি লাভ নাই। শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে নেহৰুৰ আদৰ্শেৰে সকলো একগোট হৈ শিশুৰ ওপৰত হোৱা নিৰ্যাতন ৰোধ কৰি শিশু দিৱসৰ মহান উদ্দেশ্যক সফল কৰোঁ আহক।